Hello guys, welcome back to my YouTube channel. আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰমানে আমাৰ কি হৈছে এই ঘৰত অলপকৈ বস্তু আনি আছোঁ। তাৰমানে ইয়াতে আহিবা না সেইকাৰণে এই দালি চালি আনি থৈ দিয়া দালি চালি আনি থৈ দিছোঁ আৰু ইয়াতে বিচনা আনি থৈ দিছোঁ আৰু ইয়াতে আছে গেছ চিলিণ্ডাৰ আছে ইয়াতে গেছ চিলিণ্ডাৰ আনি থৈ দিয়া আছে আৰু পিছত ইয়াতে আছে আলনা আছে চুকেছ আছে পালেং আছে আৰু পিছত ইয়াতে ইয়াত কাপোৰ কানি আছে আৰু বাচন বৰ্তন আছে আৰু পিছত ইয়াতে ইয়াৰ বাল্টি বল ইয়াতে টেবুল ইয়াতে আনি থৈ দিয়া আছে আৰু ইয়াৰ হালধি মছলা এইবোৰ ইয়াতে আনি থৈ দিয়া আছে তাৰমানে ইয়াতে আহিমান নাই তাৰ কাৰণে বস্তুটো অলপ চলপ আনি থৈ দি আছোঁ তাৰমানে আৰু ঘৰৰ কাম কৰিব লগা আছে তাকো সেনেকৈ আহিলোঁ আৰু কি কৰিবি ইয়াতে খিৰিকী এখন লগাইছে আৰু পিছত দৰ্জা এখন লগাইছে তাৰমানে চলিব পৰা কাৰণে লাগি থৈ দিছোঁ আৰু কি কৰিবি উপায় নাই টকা পইচা নাই কিন্তু আৰু কি লাহে লাহে কৰিব লাগিব আৰু খিৰিকী লগাব আছে তিনিখন এই এখন আৰু সেইখনটো দেখাই দিলোঁ সেই এখন আৰু পিছত দৰ্জা লগাব আছে তিনিখন এই মাজত এখন আছে আৰু এই হেৰৰ এইখন বাৰাণ্ডাত এখন আৰু এইখন লগাব লগা আছে তাৰমানে এনেই টিঙেদি জাজিলা দি থৈ দিছোঁ আৰু কি কৰিবি টকা পইচা নাই না আমি গৰুত ভাই কি কৰিব লাগিব এই লাহে লাহে কৰিব লাগিব আৰু যিহেতু আমাৰ টকা পইচা নাই গৰীব মানুহ কি কৰিবি আৰু উপায় নাই আৰু এনেই চলিব পৰা কাৰণে লাগি থৈ দিছোঁ আৰু ইয়াতে আহিম আৰু ফেন চলিছে এই গৰমত ফেন থৈ দিছোঁ এই গৰম আজি পূৰা গৰম না অলপ সেইকাৰণে ফেনৰ খাই আছোঁ কি কৰিবি আৰু ঘৰতে আৰু বহি আছোঁ আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাই দি আছোঁ আপোনালোকক কি ধুনীয়া পৰিৱেশ বাহিৰতে ইমান ৰ'দ দিছে আজি আৰু আলিবিলাক দিনা জংঘল ইমান জংঘল হৈ গৈছে সাপ চাপ ওলাব ভয়ে লাগিছে আৰু এইফালে না বাৰী পেলাই শালবাৰীখন শালবাৰী একবাৰে কি ধুনীয়া পৰিৱেশ আৰু এইবিলাক না ফুৰিছোঁ দি থৈ দিছে একবাৰে এইটো নেটৰ বেৰা দি থৈ দিছে যে গৰু ছাগল যাব নোৱাৰে গৰু ছাগল খাব নোৱাৰে বেয়া কি কৰিবি আৰু সুখৰ জীৱন কি কৰিবি আৰু ইমান গৰম বাপৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট বক্সত জনাব যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব টাটা বাই বাই